চিত্ৰাচল পাহাৰৰ নৱগ্ৰহ মন্দিৰ ৰাজেশ্বৰ সিংহ 1752 চনত নিৰ্মাণ কৰিছিল। এতিয়া অন্য এটা টপিকলৈ আহোঁ। বচমাচল পাহাৰৰ উমানন্দ মন্দিৰ গদাধৰ সিংহ 1694 চনত নিৰ্মাণ কৰিছিল। এতিয়া অন্য এটা টপিকলৈ আহোঁ। সন্ধিয়াচল পাহাৰৰ বশিষ্ঠাশ্ৰম মন্দিৰ ৰাজেশ্বৰ সিংহই 1751-1769 চনত নিৰ্মাণ কৰিছিল। এতিয়া অন্য এটা টপিকলৈ আহোঁ। দেউতা ৰুদ্ৰসিংহ স্মৃতিত নিৰ্মাণ ৰুদ্ৰেশ্বৰ মন্দিৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল 1749 চনত। এতিয়া অন্য এটা টপিকলৈ আহোঁ। মাক জয়মতীৰ স্মৃতিত জয়সাগৰৰ পুখুৰী ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল 1696 চনত। এতিয়া অন্য এটা টপিকলৈ আহোঁ। তেজপুৰৰ মহাভৈৰৱ মন্দিৰ বাণ ৰজাই নিৰ্মাণ কৰিছিল। এতিয়া অন্য এটা টপিকলৈ আহোঁ। নামদাঙৰ শিলৰ সাঁকো ৰুদ্ৰসিংহই 1730 চনত নিৰ্মাণ কৰিছিল। খুবেই ইম্পৰ্টেণ্ট টপিক। 1731 চনত শিৱদৌল ৰীণা অম্বিকা শিৱসিংহৰ দিনত স্থাপন হৈছিল। দুধৰালি কোনে বনাইছিল? তেনেকুৱা যদি প্ৰশ্ন আহে তেতিয়া গদাধৰ সিংহই 1681-1695 চনত স্থাপন কৰিছিল। নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰাইছিল 1565 চনত। নেক্সট এটা টপিকলৈ আহোঁ। তলাতল গড় ৰাজেশ্বৰ সিংহৰ দিনত 1751-1769 চনত নিৰ্মাণ কৰিছিল। ৰংঘৰ প্ৰমত্ত সিংহৰ দিনত 1746 চনত নিৰ্মাণ কৰিছিল। খুবেই ইম্পৰ্টেণ্ট টপিক। অন্য এটা টপিকলৈ আহোঁ। শুক্ৰেশ্বৰ মন্দিৰ প্ৰমত্ত সিংহৰ দিনত 1744 চনত নিৰ্মাণ কৰিছিল। এতিয়া অন্য এটা টপিকলৈ আহোঁ। 1935 চনত জয়মতী ছবি মুক্তি লাভ কৰিছিল। 1826 চনত অসম পুলিচ গঠন হৈছিল। 1858 চনত মণিৰাম দেৱান ফাঁচি দিয়া হৈছিল। 1917 চনত অসম সাহিত্য সভা গঠন হৈছিল। খুবেই ইম্পৰ্টেণ্ট। 1973 চনত অসমৰ ৰাজধানী দিছপুৰত স্থাপন কৰিছিল। 1888 অ/ও/হা গঠন অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল। 1903 অসম এছ'চিয়েশ্যন গঠন হৈছিল। 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন আৰু মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিল। 1253 চৰাইদেউ প্ৰথম ৰাজধানী চুকাফাই পাতিছিল। 1830 পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল। 1920 চনত অসহযোগ আন্দোলন হৈছিল। 1669 চনত আলাবৈ ৰণ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল। 1795 চনত দণ্ডুৱাদ্ৰু কমলেশ্বৰ সিংহৰ দিনত হৈছিল। 1694 চনত উমানন্দ মন্দিৰ নিৰ্মাণ গদাধৰ সিংহৰ দিনত হৈছিল।
1671 চনত শৰাইঘাট যুদ্ধ উদয়াদিত্য সিংহৰ দিনত হৈছিল। খুবেই ইম্পৰ্টেণ্ট। 1817 চনত প্ৰথম মানৰ আক্ৰমণ হৈছিল। 1786 চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কমলেশ্বৰ সিংহৰ দিনত হৈছিল। 1782 চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ গৌৰীনাথ সিংহৰ দিনত হৈছিল। 1819 চনত দ্বিতীয় মানৰ আক্ৰমণ হৈছিল। 1819 চনত 1821 চনত তৃতীয়বাৰৰ কাৰণে মানে অসম আক্ৰমণ কৰিছিল। 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহৰ দিনত হৈছিল। 1662 চনত মিৰ্জুমলাৰ অসম আক্ৰমণ জয়ধ্বজ সিংহৰ দিনত হৈছিল। 1682 চনত ইটাকুলিৰ ৰণ গদাধৰ সিংহৰ দিনত হৈছিল। আহিয়ে থাকে এক্সামবিলাকত। 1768 চনত লতাকটা ৰণ ৰাজেশ্বৰ সিংহৰ দিনত হৈছিল। ভেৰি ইম্পৰ্টেণ্ট। 1682 চনত ইটাকুলিৰ ৰণ গদাধৰ সিংহৰ দিনত হৈছিল।